ৰাতি সাজৰ কাৰণে আমি পুৰা তৈয়াৰ কৰি ল'লোঁ। এটা কেৰাহী পাতি দিলে মাইনাই বনাব ছাগলী মাংস। যিহেতু অহাকালি যাবগৈ, আজি লাষ্ট দিন মানে আমাক কিন্তু এসাঁজ খুৱাই থৈ যায়। এতিয়া মানে পুৰা চব কাটি ল'লে আৰু যা যোগাৰবোৰ কৰিলে, পিঁয়াজ, আলু, এইফালে আদা নহৰু পেষ্ট, এইফালে ছাগলী এয়া, আৰু মই এফালে পাতি থৈছোঁ এটা ডাঙৰ কেৰাহী। যিহেতু মাটি দালি পিঠাগুড়ি বনাম আজি মই মাছৰ সৈতে। এতিয়া মাইনাই বনাব সেইফালে ছাগলী মাংস। তেনেহ'লে চাই থাকক ভিডিঅ'টো, আশা কৰোঁ সকলোৱে। এতিয়া পিঁয়াজখিনি দি দিলে, তেলখিনিও গৰম হ'ল। এতিয়া ছাগলীখিনি বনাব সেই কেৰাহীতেই। এতিয়া ময়ো মস্ত ডাঙৰ কেৰাহীটোত গৰম হৈছে, তেল দিওঁ। যিহেতু মানুহৰ পৰিমাণ বেছি সেইকাৰণে মই ডাঙৰ কেৰাহীটো লৈছোঁ। এতিয়া পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈ ভাজি ল'লে। এতিয়া ছাগলীখিনি দি দিব ইয়াতেই। আগতে মেৰিনেট কৰিয়ে থৈছিলে। যিহেতু ৰাতি হৈছে, কালাৰটো অলপ বেলেগ দেখিছে। মোৰো এইফালে মস্ত ডাঙৰ কেৰাহীটো তেলখিনি গৰম হৈছেই। ময়ো এইফালে কাটি থ'লোঁ পিঁয়াজ আৰু তেজপাত, এইখিনি মাটি দালিখিনি বনাবৰ কাৰণে। আজি মই মাটি দালি পিঠাগুড়ি বনাম। এতিয়া মই এইখিনি দি দিওঁ। এতিয়া মই এইখিনি ৰঙচুৱা হ'লে ভাজি থাকিম। এতিয়া তেলখিনিও গৰম হ'ল। মই মাইনাকেই মাটি দালিখিনি দিবলৈ দিলোঁ। যিহেতু মই এখন হাতে কেমেৰা লৈ আছিলোঁ, সেইকাৰণে মাইনাকেই মাটি দালিখিনি দিব দিলোঁ। এতিয়া মাটি দালিখিনি তাই দি দিলে আৰু অলপ মই এনেকৈ ভাজিব লাগিব। দিম 2 চামুচ। নিমখ দিম 2 চামুচ। মছলা 1 চামুচ। জলকীয়া গুড়ি আমি পিছত দিম, মছলা বেছি দিব নালাগে যিহেতু পিঠাগুড়ি আঞ্জা হয়। মই আদা নহৰু পেষ্ট ইয়াতে দি দিম। এতিয়া এনেকৈ গেছটো হাই ফ্লেমত দি দিম। মই এতিয়া ভাজি ল'লোঁ। এতিয়া এনে দিম পানী। এতিয়া মই পানী দিয়াৰ পিছত ইয়াতে দিম খাৰখিনি। এইখিনি ঘৰতে কৰি থোৱা খাৰ, এয়া কলা খাৰ, চ'দাও দিব পাৰে আপোনালোকে, যোনে যি ধৰণে দিব পাৰে আপোনালোকৰ ইচ্ছা। এতিয়া ছাগলীখিনি পূৰা সিজিছেই। এতিয়া পানী দিব অলপ পিছতে, আলুখিনিও দিব বাকী হৈ আছে। এইফালে মাটি দালিখিনিও অলপ অলপ উতলিছে, বেছি উতলা নাই বাৰু। কিন্তু ছাগলীখিনি প্ৰায় 60% হৈছেগৈ। এতিয়া মাংসখিনি পূৰা ভাজা হৈছেই। এতিয়া পানী অলপ অলপ দি ভাজি থাকিব। একেবাৰে পানী দিলে হেনো সোৱাদ নালাগে। এতিয়া অলপ দিলে মাংসটো ধুনীয়া হৈছে দেই কালাৰ। তুমি দেখোন বনাব পাৰিছা। এইফালে এইখিনিও লাহে লাহে উতলিব ধৰিছে। যি ডাঙৰ এটা কেৰাহী পাতি দিছোঁ, একোৱেই হোৱা নাই নহয়, গেছটো অলপ অলপে জ্বলি আছে। এতিয়া মই ইয়াতে আৰু অলপ পানী দিলোঁ। এতিয়া অলপ অলপ উতলিব ধৰিছে। এতিয়া মই দি দিম মাছখিনি ইয়াতেই। এতিয়া মাছখিনি দিয়াৰ পিছত ভালদৰে উতলিব দিম। তাৰপিছতে দিম মই চাউলৰ গুড়ি। এইখিনি মই চাউলৰ গুড়ি কৰি থৈছিলোঁ, এতিয়া মই ইয়াতেই দি দিম। এতিয়া ভালদৰে উতলিছে মাছ দিয়াৰ পিছত। এটা কথা মন কৰিব, পিঠাগুড়িখিনি দিওঁতে এনেদৰে দিব লাগিব, নহ'লে গোটা হ'ব পাৰে। আপোনালোকৰ ইচ্ছা, যদি ডাঠ খায় ডাঠকৈ খাব পাৰে, যদি পনীয়া খায় পনীয়াকৈ খাব পাৰে। মই যিহেতু বেছি ডাঠ নকৰোঁ, পিঠাগুড়ি অলপেই দি দিম। এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল ট্ৰাইবেলৰ। আপোনালোকে এবাৰ খাই চাব, বহুতেই টেষ্টি লাগে খাবলৈ। আপোনালোকে মাংসৰ লগতো খাব পাৰে, গাহৰি, মুৰ্গী। মই পিঠাগুড়িখিনি দিয়াৰ পিছত পিঠাগুড়িখিনি অলপ সময় সিজিবলৈ দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আঞ্জাখন। এইফালে ছাগলীখিনিও হৈছে আৰু। এতিয়া ইয়াতে গৰম মছলা দিব। গৰম মছলা দিবি ন? এতিয়া মই গেছটো অলপ মিডিয়ামত কৰি দিম। এয়া গৰম মছলাখিনি মই ঘৰতে গুড়ি কৰি থৈছিলোঁ। গৰম মছলাখিনি কিমান ধুনীয়া হৈছে কালাৰটো।
এইফালে মোৰ পিঠাগুড়ি আঞ্জাখন মই বেছি ডাঠ কৰা নাই, অলপ জুলীয়াই কৰিছোঁ। এতিয়া মোৰ মাটি দালি পিঠাগুড়িখন হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আনফালে ছাগলীখিনিও হৈ আছে, হ'ব আৰু ঢাকনি মাৰি সিজি আছে। এইফালে ছাগলীখিনিও হৈ গ'ল। এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। আনফালে আকৌ ফ্ৰাই কৰিছোঁ এয়া চিকেন, এইখিনি ড্ৰাই ফ্ৰাই কৰিম। এতিয়া মোৰ চিকেনখিনি ফ্ৰাই কৰিলোঁ। এতিয়া মই এখন প্লেটত ওলাই দিওঁ চিকেনখিনি। এতিয়া মই গোটেইবোৰে খাবলৈ চাহখিনি বনাই আনিলোঁ। কুতুৰ পেহায়েকৰ অফিচ ছুটি নথকাৰ বাবে সিহঁতে ৰাতিপুৱাই যাব লগা হৈছে। এতিয়া গোটেইবোৰ মিলি আমি এতিয়া চাহ খাওঁ। পেহীকৰ লগত কুতু যাব বিচাৰিছিলে নতুন কাপোৰ পিন্ধি। কুতুৰ পূৰা উৎপাত, এতিয়া মানে পেহীকৰ লগত সিও যায় আৰু পেহীকক যাব দিয়া নাছিলে। কিন্তু কি হ'ব, ছোৱালী মানুহৰ ভাগ্য, নিজৰ গিৰিয়েকৰ ঘৰখনে আপোন, নিজৰ ঘৰ এৰি এতিয়া যাবতো লাগিবই। বহুত বেয়া লাগে এই সময়কণ, যেতিয়া বহুত দিন ধৰি ঘৰত আলহী থাকে আৰু ঘৰলৈ যাব ওলায়, বহুতেই বেয়া লাগে।